এখন চেলফিৰে দিনটো আৰম্ভ কৰিলোঁ। ইয়াৰ পিছত ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আজি এগৰাকী দাদাৰ সৈতে ঘৰলৈ আহিলোঁ। চাওকচোন কি হ'ল, মই চেলফি উঠিব লগা হ'ল আধা ৰাস্তাতে। ইয়াৰ কাৰণটো হৈছে আমাৰ লগৰে আন এগৰাকী দাদাৰ স্কুটিৰ তেল শেষ হ'ল, আৰু সেয়েহে দুয়োগৰাকী দাদাই মোক তাতে স্কুটিখনত ৰখীয়া কৰি থৈ দুয়োজনে তেল আনিব গ'ল। আৰু ইয়াৰ চাওক কাক লগ পালোঁ তাত ৰখি থাকোঁতে, এজন বৰ ধুনীয়া ককা গাড়ীত তেল ভৰাই আছে, আৰু এইগৰাকী আৰু ককা সংগী দি আছে। আৰু এইটো ককাক সেইখিনিতে বাই বাই দি গুচি আহিলোঁ। আৰু নেক্সট টেম্পুৰে যাত্ৰা, আৰু টেম্পুত মৰম লগা বাবু এটা লগ পালোঁ। হেণ্ডশেক দিয়া, হেণ্ডশেক দিয়া।